সৃষ্টি কৰা সঞ্জুত এতিয়া জিলিকিছে অসমৰ শিল্পী আন কোনো নহয় অংগৰাগ মহন্ত। অংগৰাগ মহন্তৰ গীতেৰে সঞ্জুৰ কাহিনী হৈছে অধিক প্ৰাণৱন্ত। এই ছবিখনত আছে অংগৰাগ মহন্তৰ গীত আৰু গীত গাইছে খোদ সঞ্জয় দত্ত আৰু ৰণবীৰ কাপুৰে অভিনয় কৰা ছবিৰ শেষ গীতটো। বলিউডত অব্যাহত অসমীয়াৰ দপদপনি। এইবাৰ সদ্য মুক্তিপ্ৰাপ্ত সঞ্জু ছবিত পাপনৰ কণ্ঠ। বলিউডৰ মুন্না ভাই খ্যাত বাবা সঞ্জয় দত্তৰ জীৱন ভিত্তিক ছবি সঞ্জু। এই সঞ্জু ছবিতেই ৰণবীৰ কাপুৰ প্ৰিয় পাঠকৰ সৈতে কণ্ঠ নিগৰালে অসম সন্তান অংগৰাগ পাপন মহন্তই। শুকুৰবাৰে মুক্তি লাভ কৰা সঞ্জু নামৰ ছবিখনে মুক্তিৰ পিছতেই দেশজুৰি খলকনি তুলিছে। दोस्ती करेगा तो पुलिस वाले पीछे पड़ेंगे ही ना। একশন ৰোমান্স আৰু সঞ্জয় দত্তৰ জীৱনৰ উত্থান পতনক লৈ নিৰ্মিত সঞ্জু বাবাৰ জীৱন ভিত্তিক ছবিত বাবা বলতা হে বস হো গয়া শীৰ্ষক গীতটিত কণ্ঠ নিগৰাইছে অংগৰাগ পাপন মহন্তই। কেৱল সঞ্জু ছবিতেই নহয়, পাপনে কৈ গ'ল আহিবলগীয়া নতুন বলিউডৰ ছবিত কণ্ঠদান কৰাৰ কথাও। अभी भी निकला भवेश जोशी ये बहुत अच्छी सी फिल्म थी और एक संजू बाबा के ऊपर मूवी हो रहा है संजू इसमें भी है और है बहुत सारे आने थोड़ा टाइम मिल रहा हो तो पेंटिंग कर रहा हूँ। কেৱল অংগৰাগ পাপন মহন্তই নহয়, সঞ্জু ছবিখনত কাম কৰাৰ সুযোগ লাভ কৰিলে আন কেইবাগৰাকীও অসম সন্তানে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ লাইভ।